Hello friends, welcome to Education Library. আজি আমি আলোচনা কৰিম past perfect continuous tense. তো past perfect continuous tense কাক কয়? যি ক্ৰিয়াই অতীত কালৰ বহু সময় আগৰে পৰাই আৰম্ভ হৈ ভৱিষ্যতলৈ চলি থকা বুজায় তাক past perfect continuous tense বোলে। যেনে I had been reading a book. He had been going to school. Clear? এতিয়া আমি আলোচনা কৰিম গঠন প্ৰণালী। ইয়াক কেনেকৈ গঠন কৰা হয়? Subject plus auxiliary verb had been. Pastত only auxiliary verb had হয়। Had been plus main verb লগত ing যোগ কৰি plus object যোগ দি এই টেন্স গঠন দিয়া হয় বা past perfect tense গঠন হয়। Example, I হৈছে subject, had হৈছে auxiliary verb, had been auxiliary verb, do হৈছে main verb, তাৰ লগত ing যোগ হৈছে, the work হৈছে object, সেইদৰে he subject, auxiliary verb, write ৰ লগত ing যোগ হৈছে, object হৈছে letter, a letter. So এতিয়া আমি আলোচনা কৰিম ব্যৱহাৰ প্ৰণালী। মনত ৰাখিব ফ্ৰেণ্ডছ, মই যিবিলাক ব্যৱহাৰ প্ৰণালী দি আছো অতি বহলাই দি আছো আৰু বেছিকৈ দি আছো। বেলেগ ঠাইত আপোনালোকে অনলি তিনটাৰহে ব্যৱহাৰ পাব, মানে ইনডিফিনিট, পাষ্ট ইনডিফিনিট, পাষ্ট কন্টিনিউয়াস এণ্ড পাষ্ট পাৰফেক্ট টেন্সৰহে ব্যৱহাৰ পাব আৰু পাষ্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ ব্যৱহাৰ নাপায়। তো past perfect continuous tenseৰ এটাই ব্যৱহাৰ, ভালদৰে চাই ল'ব আৰু মনত ৰাখিব। ব্যৱহাৰ: যদি কোনো এটা কাম অতীত কালৰ কোনো এটা সময়ত আৰম্ভ হৈ আৰু এক নিৰ্দিষ্ট সময়লৈকে চলি আছিল, এনে ধৰণৰ অতীত কাম প্ৰকাশ কৰিবলৈ কি কৰা হয়? past perfect continuous tense ব্যৱহাৰ কৰা হয়। Example, he had been working when I came. তো ক্লিয়াৰ? এতিয়া আমি আলোচনা কৰিম কালি আমি আলোচনা কৰিম ফিউচাৰ টেন্স। তাৰ আগতে এটা পৰীক্ষা চিষ্টেম, মানে কেনেকুৱা বাক্য আহিব, এই চাৰিটা পাষ্টৰ যিখিনি চাৰিটা ভাগ আছে, এই চাৰিটা ভাগৰ পৰা কুৱেশ্যন হ'ব। আপোনালোকে ভালদৰে চাব আৰু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াত আপোনালোকৰ আগৰ পৰীক্ষা বা চনৰ বিলাকো কমন থাকিব পাৰে, গতিকে আপোনালোকে এই কুৱেশ্যনবিলাক চাই চনৰ কুৱেশ্যনৰ লগত মিলাই চাব। তো ভালকৈ লিখিব, পঢ়িব, ভাল ৰিজাল্ট হ'ব বুলি মই কামনা কৰোঁ। থেংক ইউ।